ৰাতিপুৱা শুই উঠি পৃথিৱীত ভৰি দিয়াৰ পৰাই কিমান যে কাম নহয়নে বাৰু। 1-2 বজালৈকে কাম তথাপিতো দিদি আহে যদিও কামৰ পৰা আজৰি নাপাওঁ। এয়া ৰাতিপুৱাৰ কাৰণে যোগাৰ কৰিছোঁ। জাতিলাও মাছ বিলাহী বনালোঁ। তাৰপাছত আকৌ ইফালে গাখীৰ গৰম কৰি আছোঁ। সেয়া গাখীৰ গৰম কৰি আছোঁ। তাৰপাছত শাক ভাজিলোঁ। ইটো চৌকাত শাক উঠাই দিছোঁ। গৰম গাখীৰে কৰি ইহঁতক খাবলৈ দিছোঁ। তাৰপাছত আকৌ চাহ অলপ বনাই খালোঁ। সেইটো ক্লিপ নাৰাখিলোঁ বাৰু। তাৰপাছত আকৌ লিঅ'ৰ কাৰণে যোগাৰ কৰিছোঁ। সেয়া দেখিছেনে, ভাতৰ মাছৰ গোন্ধ পাই পাকঘৰত ঘূৰি ফুৰিছে। তাৰমানে তাক খাবলৈ লাগে। গতিকে আকৌ তালৈও মাছ দি পেলাই ভাত কুকাৰতে বহাই দিছোঁ। তাৰপাছত এয়া চব্জিখিনিও কাটি লৈছোঁ। ৰাতিপুৱা দৌৰা আকৌ ঘৰটো সাৰি চাকি জ্বলাব লাগে, মন্দিৰলৈ যাব লাগে। তাৰপিছত এয়া ধুনীয়াকৈ ভাতখিনি বনাওঁতেই প্ৰায় 40 মিনিটমান যায়েই। 2টা চৌকাতে বহাই দিলে অৱশ্যে সোনকালে হয়। শাক বনাইছোঁ। ইফালে মাছে জাতিলাও আৰু বিলাহী বহাই দিছোঁ। ইফালে শাকে আলুৱে বহাই দিছোঁ। তাৰপাছত লিঅ'ৰ ভাত, আমাৰ ভাত বহাই দিম আৰু দ্বিতীয় টিপত। লৰালৰিকৈ কৰি এইখিনি কাম এনেকৈ। তাৰপাছত আকৌ ফ্ৰিজৰ পৰা এই বস্তু অনা নিয়া বহুত দূৰত থাকে ফ্ৰিজটো। পাকঘৰত মানে থ'বলৈ অসুবিধা, সেইকাৰণে আঁতৰত থৈছোঁ। শাকখিনি মই ভাজি আছোঁ। শাকখিনি ভাজোঁতেও বহুত সময় লাগে, কাৰণ চিমত ভাজিব লাগে শাকটো। তাৰপাছত ইফালে আকৌ ভাতৰ কাৰণে চাউল ধুই ৰেডি কৰি ৰাখিছোঁ। শাকত মিঠাতেল অলপ দি দিছোঁ। মই শাকৰ ভিডিঅ'টো আপোনালোকক দিয়াই আছে, চাব। ভিডিঅ'টো মোৰ পেজতে আছে, যিসকলে চোৱা নাই। এয়া প্ৰায় হৈ উঠিছে আৰু। মই ভাত বনাই সিহঁতক ডাইনিঙত বাঢ়ি দিয়াৰ পাছত আৰু মোৰ কাম নাথাকে। বাকীখিনি দিদিয়ে কৰে। খালি ভাতটো যেনিবা মই দিদিক ৰান্ধিবলৈ নিদিওঁ, যিহেতু ময়ো খাওঁ। সেইকাৰণে ভাতটো মই নিজে ৰান্ধোঁ। ইফালে আকৌ এয়া লিঅ' বহিয়ে আছে মোৰ কাৰণে অপেক্ষা